নমস্কাৰ ডিডি আপডেটলৈ স্বাগতম জনাইছো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি আপোনালোকলৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এইখন হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা হাইলাকান্দি হোজাই আৰু দক্ষিণ খালমৰা মানকাছাৰ জিলালৈ পঠিওৱা এখন অতি গুৰুত্বপূৰ্ণ জাননী এই জাননীখনত উল্লেখ কৰিছে যে অহা 20 মেৰ পৰা দ্বিতীয় পৰ্যায়ৰ যি গুণোৎসৱ 2022 অনুষ্ঠিত হ'ব লগা আছিল এই তিনিখন জিলাত সেই গুণোৎসৱ পিছুৱাই দিয়া হৈছে গতিকে এই জাননীৰ দ্বাৰা সকলো বিদ্যালয় তথা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক এই জাননীৰ যোগেদি এই কথাটো অৱগত কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত অতি সোনকালে এই তিনিখন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কেতিয়া অনুষ্ঠিত হ'ব সেই তাৰিখ বিভাগৰ ফালৰ পৰা জনোৱা হ'ব বুলিও এই জাননীখনত উল্লেখ কৰা হৈছে ধন্যবাদ।